বিহুতি আহি পালেহি নহয়, সেয়ে আজি মুগাৰ সাজেৰে মোৰ শাস্তি পৰিধান কৰিম, আপোনালোকে চাই যাব। আপোনালোকে জানেই যে বিহু হৈছে অসমীয়াসকলৰ বাপতিসাহোন উৎসৱ আৰু এই বিহুত আমি মুগাৰ সাজ পিন্ধোঁ। এয়া আজি মুগাৰ সাজেৰে মই মোৰ শাস্তি পৰিধান কৰিম। কেনেকুৱা হয় আপোনালোকে জনাব। বিহু হৈছে 3 প্ৰকাৰৰ: বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। মোৰ সকলোতকৈ ভাল লগা বিহুটি হৈছে বহাগ বিহু, কিয়নো এই বিহুতেই মোৰ জন্মদিন। বিহুত কেনেকৈ বিহু নাচনীয়ে মুগাৰ সাজ পিন্ধে সেয়া মই অন্য এটা ভিডিঅ'ত আপোনালোকলৈ লৈ আহিম। আজি এটা বেলেগ লুক ক্ৰিয়েট কৰিম, আপোনালোকে চাই যাব। মই যিটো গানত ডান্স কৰিম সেইটো গানত লেহেংগা টাইপৰ মেখেলাখন পিন্ধিব লাগে। বিহুৰ মুগা কাপোৰ পিন্ধি এপাক ননচাকৈ কেনেকৈ থাকিম? আমি অসমীয়া হ'লে বিহু নাচিব লাগিব। বিহু নাচিম, কিন্তু প্ৰথমতে মই মোৰ ফটো অসমীয়া গহনা আৰু খোপাত কপৌফুল, খোপাটো মেইন আৰু খোপাত কপৌফুলো মেইন, সেইবাবে সেইখিনি লগাই আহি আছোঁ। এয়া মই ৰেডি হৈ গ'লোঁ। কপৌফুল, ডুপ্লিকেট কপৌফুল, এইটো গামখাৰু। আজিলৈ সামৰিছোঁ দেই ইয়াতে। আশা কৰোঁ আপোনালোকে ভাল পাব।